শিক্ষানুষ্ঠানসমূহত হোষ্টেল আদিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সমান্তৰাল উপাৰ্জনৰ বাট মুকলি হ'ব। ওলা উবেৰৰ লগত আজিকালি আমাৰ মটৰচাইকেল বিলাকক যি ৰেপিডো বুলি কয় সেই ধৰণৰ এটা ব্যৱস্থা আমাৰ মহানগৰ বিলাকত গঢ়ি উঠিছে। আজি চৰকাৰে তাক আনুষ্ঠানিক স্বীকৃতি দিয়ে আৰু তেওঁলোকৰ বাবে ৰেগুলেশ্যনসমূহ ঠিক কৰি দিয়ে। দুটা ডাঙৰ আমি সংশোধনী আনিছো, সেইটো হ'ল যে যিকোনো মানুহৰো যদি মটৰচাইকেল থাকে তেওঁলোকে দিনত 4 বাৰকৈ ৰেপিডৰ কাম কৰিব পাৰিব। নিজক যদি ওলা উবেৰৰ লগত তেওঁলোকে সংলগ্ন কৰি লয় বা এনেকুৱা এগ্ৰিগেটৰ লগত যদি সংলগ্ন কৰি লয় তেতিয়াহ'লে তেওঁলোকে দিনত 4 বাৰকৈ প্ৰাইভেট নম্বৰতো তেওঁলোকে ৰেপিডো ছাৰ্ভিচ দিব পাৰিব। তাৰ কাৰণে তেওঁলোকে মটৰচাইকেলৰ কালাৰটো বা ৰংটো বদলাব নালাগে, নৰ্মেল মটৰচাইকেলতে তেওঁলোকে কামটো কৰিব পাৰিব। ইয়াৰ ফলত শিক্ষানুষ্ঠানসমূহত হোষ্টেল আদিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সমান্তৰাল উপাৰ্জনৰ বাট মুকলি হ'ব। তেনেকৈ আজি মই জে বি কলেজত পঢ়ি আছো, মোৰ এখন মটৰচাইকেল আছে, মোৰ নম্বৰটো ওলা উবেৰৰ লগত দিলো, মই নম্বৰ প্লেটখনো চেঞ্জ কৰিব নালাগে, প্ৰাইভেট নম্বৰে থাকিব, যাতে সেইখন ভাড়া নম্বৰ মানে বগাৰ ওপৰত কলা হ'ব নালাগে, কলাৰ ওপৰতে বগা থাকিব। কিন্তু দিনত মেক্সিমাম 4টা ট্ৰিপ তেওঁলোকে কৰিব পাৰিব। আৰু তাৰ উপৰিও ৰেপিডো ছাৰ্ভিচটো আমি আনুষ্ঠানিকভাৱে স্বীকৃতি দিছো, অৰ্থাৎ 4 চকীয়াৰ লগত 2 চকীয়া যান বাহনেদিও আমাৰ যিটো কমিউটিং কৰা হয় তাক আমি অনুমোদন দিছো। ইয়াত যান জঁটৰ ভিৰ কমোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। অসমত আমি আৰু এটা প্ৰয়োগ কৰিছো, ধৰক মোৰ ঘৰ টিয়কত, মই টিয়কৰ পৰা যোৰহাট আহোঁ, সদায় গাড়ীত আহোঁ, গাড়ীখন মোৰ প্ৰাইভেট গাড়ী, কিন্তু এতিয়াৰ পৰা মই অফিচত আহোঁতে 4জন ল'ৰা মানুহক ভাড়াত উঠাই নিব পাৰি ৰাস্তাৰ কাষত। এইটো পুল বুলি ক'ব যে আমি ঘৰৰ পৰা আহোঁতে মই নগাঁৱৰ পৰা সদায় গুৱাহাটীলৈকে যাওঁ, মই তেল দিব লাগে। গতিকে এতিয়া নগাঁৱৰ পৰা গুৱাহাটীলৈ যাওঁতে মোৰ গাড়ীখনত যিহেতু 3টা চিট খালী থাকে, গতিকে মোৰ প্ৰাইভেট নম্বৰ প্লেটতে, তাৰ কাৰণে মোৰ ভেহিকলখন কমাৰ্চিয়েল কৰিব নালাগে, মই কমাৰ্চিয়েল চিষ্টেমত যাব নালাগে, কিন্তু ৰাস্তাত মই সোমাওঁতে 3জন মানুহক মই গুৱাহাটীলৈকে লৈ আহিব পাৰিম, যাতে পুল কাৰ কৰিও নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকে কিছু উপাৰ্জন কৰিব পাৰে। মই সদায় তিতাবৰৰ পৰা যোৰহাট আহোঁ, গাড়ীখন খালী আহে, এতিয়া মই 3জন পেচেঞ্জাৰক লগত গাড়ীখনত লৈ আহিব পাৰিম আৰু তাৰ পৰা মই এটা উপাৰ্জন কৰিব পাৰিম। আৰু মোৰ গাড়ীখন মই ওলা উবেৰৰ লগত দি দিব পাৰিম যে ৰাতিপুৱা 10টাত আৰু ঘূৰি যাওঁতে অফিচত 5টা বজাত কাষ্টমাৰ আপোনালোকে মোৰ লগত এটেচ কৰি দিব পাৰে। তাৰ কাৰণে গাড়ী নম্বৰ প্লেটখন চেঞ্জ কৰিব নালাগে। তাৰ ফলত আমাৰ সৰ্বসাধাৰণ মধ্যবিত্ত লোক যথেষ্ট উপকৃত হ'ব। আমি নাম দিয়া নাই, সেইটো ওলা উবেৰৰে ব্ৰাঞ্চ হ'ব বা আন কোনোবা ওলা উবেৰ আদৰণি যি থাকে এগ্ৰিগেটৰ লগত তেওঁলোকে এটেচ হৈ যাব পাৰিব। ইয়াত এডভান্টেজটো এটাই যে নম্বৰ প্লেটখন মই চেঞ্জ কৰিব নালাগে, নহ'লেতো কোনে তেওঁক ভাড়া পাব, তেওঁতো কেতিয়াও ভাড়া নাপাব। কোনোবা এটা এগ্ৰিগেটৰ লগত নিজক যোগ কৰিব লাগিব, নহ'লে আমিওতো গম নাপাম তাত কি চলিছে কি চলা নাই, কোনে গাড়ীখন ভাড়া কৰিছে। গতিকে সম্পৰ্কটো এগ্ৰিগেটৰ লগত হ'ব লাগিব, উইদাউট এগ্ৰিগেটৰ হ'ব নোৱাৰে।